নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ আপোনালোকক এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই ভিডিঅ'টোত মই আপোনালোকক ক'ম এই ইউটিউব চেনেল কেনেকৈ ক্ৰিয়েট কৰে। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে আপুনি আপোনাৰ লেপটপ বা ডেস্কটপত ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি ল'ব আৰু আপোনাৰ সাৰ্চ বাৰত টাইপ কৰিব youtube.com অৰ্থাৎ youtube.com আৰু সাৰ্চ কৰি দিব। আপুনি ইউটিউবৰ এটা একাউণ্ট খুলিবলৈ হ'লে আপোনাক এটা জিমেইল একাউণ্টৰ প্ৰয়োজন হয়। যদি আপুনি এটা জিমেইল একাউণ্ট কেনেধৰণে ক্ৰিয়েট কৰিব লাগে সেইটো নাজানে তেনেহ'লে এটা ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, সেইটো চাই ল'ব আৰু এটা জিমেইল একাউণ্ট ক্ৰিয়েট কৰি ল'ব। আৰু যদি আপোনাৰ অলৰেডি এটা জিমেইল একাউণ্ট আছে তেনেহ'লে সাইন ইন বাটনটোত আপুনি ক্লিক কৰিব। আৰু ইয়াত আপোনাৰ জিমেইল একাউণ্টেৰে আপুনি সাইন ইন কৰিব লাগিব। প্ৰথমতে আপুনি আপোনাৰ ইমেইল আইডিটো ইয়াত টাইপ কৰিব লাগিব। মই মোৰ ইমেইল আইডিটো টাইপ কৰি দিছোঁ। আৰু নেক্সটত ক্লিক কৰি দিব। আৰু আপুনি আপোনাৰ জিমেইলৰ পাছৱৰ্ডটো দি দিব লাগিব আৰু নেক্সটত ক্লিক কৰি দিব। আপোনাৰ সাৰ্চ কৰাৰ পাছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' হ'ব। মোৰ অলপ শ্ল' হৈছে ওলাওঁতে, যিহেতু নেটটো অলপ শ্ল' আছে। আপুনি আপোনাৰ ইউজাৰ নেমৰ আইকনটো যিটো মোৰ দীপাংকৰ হয় তাত দি ওলাইছে, চ' আপুনি তাত ক্লিক কৰাৰ পাছত আপোনাৰ ইয়ৰ চেনেল অপশ্যনটোত ক্লিক কৰিব। তাৰপাছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' হ'ব আৰু আপোনাৰ কাষ্টমাইজ চেনেল যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' হ'ব। আপুনি পুনৰ আইকনটোত ক্লিক কৰিব, দি আইকনটোত আপোনাৰ যি থাকে আৰু ইউজাৰ নেমত তাত শ্ব' হ'ব। ক্ৰিয়েটৰ ষ্টুডিঅ'ত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ ক্ৰিয়েটৰ ষ্টুডিঅ'ৰ ডেছবৰ্ড ওলাব। আপুনি এতিয়া বৰ্তমান আপোনাৰ ভিডিঅ' আপলোড কৰিব পাৰে। আপোনাৰ চেনেল ক্ৰিয়েট হৈ গৈছে, কিন্তু তথাপিও আপুনি আপোনাৰ চেনেলটো ভেৰিফাই কৰিব লাগিব। যেতিয়ালৈকে আপুনি ভেৰিফাই নকৰে তেতিয়ালৈকে আপোনাৰ চেনেলটো কোনো কামত নাহিব। চ' আপুনি ক্ৰিয়েটৰ ষ্টুডিঅ' ক্লাছিকত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপুনি স্কিপ বাটনত ক্লিক কৰিব। আপোনাৰ ক্লাছিক ইউটিউব ষ্টুডিঅ' শ্ব' হ'ব। এনেকুৱা এটা ইণ্টাৰফেচ আপোনাৰ শ্ব' হ'ব। তাৰপিছত আপুনি চেনেল অপশ্যনটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ ভেৰিফাই বুলি এটা অপশ্যন দেখাব, আপুনি তাত ক্লিক কৰিব আৰু আপুনি ভেৰিফাই কৰি দিব লাগিব। আপোনাৰ কাণ্ট্ৰি ইণ্ডিয়া অলৰেডি চিলেক্টেড হৈ থাকে, চ' আপুনি তাত একো কৰিব নালাগে আৰু আপুনি কলেৰে কৰিব পাৰে আৰু টেক্সট মেছেজেৰে কৰিব পাৰে ভেৰিফিকেশ্যন। মই টেক্সট মেছেজেৰে কৰিম। আৰু আপুনি আপোনাৰ যদি টেক্সট মেছেজ আপুনি কৰে তেনেহ'লে আপুনি আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব আৰু সেই মোবাইল নম্বৰত আপোনাৰ এটা OTP আহিব। তাৰপিছত আপুনি ছাবমিট কৰি দিব লাগিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰলৈ এটা OTP আহিব। OTPটো আপুনি ইয়াত বহাই দিব লাগিব। 6 ডিজিটৰ OTP এটা আহিব আপোনাৰ। মোৰ OTP আহি গৈছে, মোৰ OTPটো ইয়াত বহাই দিছোঁ আৰু আপুনি ছাবমিট বাটনত ক্লিক কৰিব লাগিব। ইয়াত আপোনাৰ ভেৰিফাই হৈ গৈছে বুলি দেখাইছে। আপুনি বৰ্তমান কণ্টিনিউ কৰিব পাৰে আৰু আপুনি ভিডিঅ' আপলোড কৰিব পাৰে। এতিয়া বৰ্তমান আপোনাৰ চেনেলৰ সকলো কাম সম্পূৰ্ণ হৈ গৈছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।